খাই আহিলিনো? ইমান ধুনীয়া গুণাইছে। আছে যদি মোকো অকণমান দেচোন। বেলেগ একো খোৱা নাই অ'। এই ভাতকেইটা খাই উঠিয়ে আহিলোঁ যে মুখখন ইমান টেঙা টেঙা লাগিছে। মালতী খুৰী দোকানতে তামোল এখন সোমাই খাই আহিছোঁ। ইমান গোন্ধটো ভাল লাগিছে যদি মুখৰ পৰাই অকণমান খা। একে লগৰহে তই। ইছ ৰাম, তয়ো যে কথা কওঁ আৰু। মই এতিয়া তই মুখত সোমোৱা তামোলখনহে খাম। মই লোকে মুখত সোমোৱা বস্তু নাখাওঁ পাই, আৰু মুখৰ পৰা উলিয়াই দিয়া বস্তুও নাখাওঁ। অঁ হয় নেকি? আজিহে গম পালোঁ দে তেতিয়াহ'লে। সেইকাৰণে মানে তই ডিম খাই ভাল পাওঁ। সেইকাৰণে তোক ভাত কিহে খালি বুলি সুধিলে এই মুৰ্গী ডিমে খালোঁ, হাঁহৰ ডিমে খালোঁ তেনেকৈ ক। মই তোক তামোলৰ কথা ক'লোঁ, তই আকৌ ডিমৰ কথা ক'লি। ইয়াত ডিমৰ কথা ক'ৰ পৰা আহিলে আকৌ? তইহে কৈছ আকৌ তই মানুহে মুখৰ পৰা ওলোৱা বস্তু নাখাওঁ বুলি। ডিমটো দেখোন সেই হাঁহৰ মুৰ্গীৰ পোকৰ পৰাহে ওলায়। সেইকাৰণে তই আকৌ পোকৰ পৰা ওলোৱা বস্তু খাই ভাল পাওঁ। ডিমটো পোকৰ পৰাহে ওলায়, হাঁহৰ আৰু মুৰ্গীৰ। কৃষ্ণ, মই ক'লোঁ মই তোৰ জোঠা নাখাওঁ বুলি, তই গৈ পেলাই নি হাঁহৰ পোকৰ আৰু মুৰ্গীৰ পোকৰ পালিগে। তই কিন্তু মানুহ মাৰিবি দেই।